Hey friends, আজি মই আহি গলো আপোনালোকৰ অন্য এটা ব্লগলে। আজি মই আপোনালোকক দেখাম জু আৰু জুত কি আছে মই দেখাম আৰু এই আছে এইখনৰ জুৰ মেপখন আৰু ইয়াতে মানে আপুনি ভালু চালু বান্দৰ চান্দৰ যি টি চাব পাৰে আৰু লায়ন আছিলে খালি আমি দেখি নাপালো আৰু এইটো গোটেইটো মেপ আৰু এইটো সহায় দি আপোনালোকে যাব পাৰিব আৰু এই সব বাঘ আৰু এইকেইটা সব শুই আছিলে সেইজনী মা আৰু এজনী মা আৰু এইটো মানে ব্লেক কালাৰৰ হৈ চাগে মই মানে ভালকৈ দেখি নাপালোঁ খালি এইটো টাইগাৰৰ নিচিনাই আছিলে আৰু এইফালেও আছে খালি সব মানে গৰমৰ কাৰণে ভিতৰত আছে আৰু কেইটামানটো ভিতৰত আছে কেইটামান শুই আছে বাহিৰত ওলাই পেলাই তাতে আমি এটাই দেখিলোঁ এতিয়া সেয়া চাওক মই আৰু সেইটো এটা চিতা শুই আছে চিতা নেকি সেইটো মই নাজানো বাৰু আৰু এইবিলাকৰ চব মানে ইয়াৰ্ছখিনি মানে 12ৰ পৰা 15লৈকে আছে এইখিনি যি চাপ আছে সেইটো এটা চাওক আৰু এটা চবখিনি সোমাই আছে আৰু গৰমৰ কাৰণে আৰু সেইটো চাওক সেইটো এটা মই দেখাই আছোঁ যে সেইটো এটা চুকৰ সোমাই আছে আৰু বহুত সোপা মানুহে ফটোজ হেৰি কৰিছে তাৰপিছত ইয়াতে এইখিনি চব এনিমেলছখিনিৰ হেৰিও আছে মানে নামখিনিও আছে আৰু এয়া চাব পাৰে বহুত সোপা মানে গছ গছনি পানী চানী দি থোৱা আছে তাতে গাঁত চাত বনাই পেলাই তাৰপিছত আৰু এয়া চাওক ইমান ধুনীয়াকৈ বনাইছে আৰু এইফালে এনেকৈ চিৰি উঠি আহিব লাগে তাৰপিছত তাতে কিবা এটা আছিলে এনিমেলটো মই পাহৰি থাকিলোঁ এতিয়া মই আপোনালোকক দেখাম এইটো বিয়েৰ সেইটো আপোনালোকে চাব পাৰে ব্লেক কালাৰ হয় ভিতৰত সোমাই আছে আৰু সেইটো মানে গৰমৰ ভিতৰত আৰু সোমাই থাকিব ভিতৰত এতিয়া এইখিনি হ'ল বহুত সোপা ডিয়েৰ আৰু কেইটামানৰ চিং গজা আছে কেইটামানৰ নাই কেইটামানৰ সৰু পোৱালি আছে কেইটামানৰ নহয় ডাঙৰ আছে সেনেকুৱাই হয় আৰু সেইখিনি মাতিলেও আহি যায় আৰু তাতে বহুত সোপা লাঠি চাঠি আছে সেইটো কাৰণে সিহঁতে মানে ওচৰলৈ আহিব নোৱাৰে এইটো চাওক এটা হেৰিখিনিৰ ওপৰত লাঠিখিনিৰ ওপৰত আছে আৰু এয়া চাওক আমি এতিয়া হেৰিলৈ গৈ আছোঁ এতিয়া আমি আৰু এটা হেৰিলৈ গৈ আছোঁ এয়া মই আৰু এয়া মোৰ পাপা আৰু এজনী মা আৰু এইফালে আমাৰ চাইডলৈ অষ্ট্ৰিচ আছে সেইটো যে দীঘলকৈ যে ডিঙি থকা সেইটো আছে আৰু আমি পিকক দেখি নাপালোঁ বাৰু এতিয়া আমি এইফালে আৰু এটা হেৰি আছে এইটো অষ্ট্ৰিচৰ নিচিনা হয় খালি বেলেগ ধৰণৰ এইফালে আছে আমাৰ এইটো কি কয় এইটো কি হয় মই ভালকৈ ধৰিব পৰা নাই যদি আপোনালোকে জানে তেতিয়াহ'লে আপোনালোকে কমেণ্টত জনাব আৰু সেইজনী মা আমি এইফালে চাইছোঁ আৰু চব মানে ভিতৰতে সোমাই আছে তাৰপিছত এইটো কি হ'ব চাগে ইয়াতে বহুত সোপা বাৰ্ডছ আছে এই বাৰ্ডটোৰ নাম মই নাজানো বাৰু তাতে মানে বৰ্ডখনৰ মানে মই ভালকৈ নাচালোঁ আৰু এইটো আপোনালোকে চাব পাৰে এইটো এইটোৰ নাম আছিলে শগুন আৰু এয়া চাওক ক্ৰক'ডাইলছ কেইটামান পানীত আছে কেইটামান বাহিৰত ওলাইছে এই দুটা বাহিৰত ওলাইছে ভিতৰতো আছে তাতে বহুত সোপা আছে মানে গৰমত আৰু পানীৰ ভিতৰতে সোমাই থাকিব তাৰপিছত আৰু ইমান মানে হেৰি চব মানে শুয়ে আছে আৰু বাহিৰত ওলাকেইটাকো শুয়ে আছে ভিতৰত থকাখিনিও শুয়ে আছে তাৰপিছত মানে চব মানে শুয়ে আছে আৰু সেয়া চাওক এইটো মানে ক্ৰক'ডাইল হয় আৰু এইফালে এইটো একুৰিয়াম হয় আৰু এয়া চাওক এইবিলাক এয়া হয় সাপ এইটো সাপৰ হেৰিটোলৈ আহিছিলোঁ মই ভাবিছিলোঁ সাপ নাই বুলি ইয়াতে আছে ইয়াতে বহুত সোপা সাপ আছে ইয়াতে গ্ৰীণ আছে এনাকণ্ডা আছে বহুত সোপা সাপ আছে আৰু
কেইটামানত নাই কেইটামানত আছে আৰু এই এতিয়া মই যোনটো দেখালোঁ সেইটো ভুবা আছিলে খালি মানে উকুৱা পকুৱা হৈ আছিলে আৰু এইফালেও আছে মানে গ্ৰীণ কালাৰৰো মই দেখিছিলোঁ এনেকুৱা লাগিছিলে যে নকলি হয় খালি আচলি হয় সেইফালে এটা সৰুকৈ আছে সেইটো আপোনালোকে চাব পাৰে খালি ভালকৈ দেখি নাপায় এইটো গ্ৰীণ কালাৰ যে ওপৰত এইটো বহুত লম্বা হয় এইটো গ্ৰীণ কালাৰ হয় তাৰপিছত এইফালেও আছে খালি এইফালে এইটো আপোনালোকে চাব পাৰে আৰু এইফালে বহুত খুবা মানুহ আহিছে তাৰপিছত এইটো এইফালে মানে এটা ঘৰে বনাইছে তাতে মানে মই ভালকৈ হেৰি কৰিব নোৱাৰিলোঁ এটা ঘৰে বনাইছে ইয়াতে এটা তাতে ষ্টেপৰ ওপৰত উঠি আছে আৰু এইটো এটা এইকণ জেগাতে আছে আৰু এইফালেও বহুত খুবা আছে আৰু এইফালে এইটোতো এনেকুৱা লাগিছে যে নাই এইটোত ইয়াতে বহুত খুবা স্নেকছ আছে আৰু কেইটামান মানে গ্লাছখিনি গৰম হৈ যায় আৰু হেৰি হৈ যায় তাতে ভিতৰ ফালেও গৰম হৈ যায় আৰু ইয়াতে চবখিনি হেৰি শুই গৈছে গৰম কাৰণে আৰু ইহঁতৰ কাৰণে এনেই কিবা ঝোপৰি নিচিনাকৈও বনাই দিছে পাথৰে চাথৰে আৰু ইহঁতকো খাবলৈ দিয়া যায় আৰু ইয়াতে মানে ইমান খুবা স্নেক আছে মই ক'ব নোৱাৰোঁ আৰু কেইটামান একেই দেখিবলৈ মানে একেই শ্বেপতে আছে কেইটামান আৰু বহুত খুবা মানুহ আহিছে চাবলৈ মানে মই স্নেকছৰ সেইটো মানে মেপটোত দেখাই নাছিলোঁ তাৰপিছত মই এতিয়াহে গম পাইছোঁ যে এইটো স্নেকৰ হেৰি হয় আৰু মানে মই বুজি পোৱা নাই যে স্নেকছখিনিৰ নাম কিয় ৰাখিছে সেইটো মই বুজি পোৱা নাই খালি তেতিয়া ৰাখি দিছে আৰু এইফালে পাথৰৰ মাজত এটা আছে আৰু এইটো হ'ল স্নেকছৰ হেৰি ৰুমটো ভিতৰলৈ যাব নোৱাৰি বাৰু তলা মাৰি থোৱা আছে আৰু এইখন জেগা যে দেখিছে এই কৰাৰ পৰা আমি তললৈ নামি আহিছোঁ এয়া চাওক এইখন হ'ল পাৰ্ক এইখন হেৰিৰে পাৰ্ক হয় এইখন কি কয় গাইজ চৰি এইটো আছিলে জুৰে পাৰ্ক মানে জুৰ ভিতৰতে আছিলে ছাইডতে আৰু তাতে মিউজিয়াম আছিলে তাতে মানে যোনবিলাক মানে হেৰি চেৰি মৰি গৈছিলে সেইখিনি থৈছিলে আৰু এইটো হ'ল পাৰ্ক সেইজনী মোৰ মা খোজকাঢ়ি আহি আছে আৰু এইটো হ'ল এটা চৰাই হেৰি মই পাহৰি থাকিলোঁ নামটো সেইটো হয় আৰু এইফালে ঝুলা তুলা বহুত সোপা আছে মই শ্লাইডত উঠিলোঁ মই ঝুলাত উঠিলোঁ আৰু মেৰিগ'ল্ড ৰাউণ্ডত উঠিলোঁ তাৰপিছত বহুত সোপা বস্তুত উঠিলোঁ তাতে মিউজিয়ামতো চালোঁ তাতে মিউজিয়ামৰ ক্ৰক'ডাইল আছিলে ক্ৰক'ডাইল মৰি গৈছিলে যে সেইখিনিও আছিলে 40 ডিগ্ৰী চেলচিয়াছত মই গোটেই জুখন পিনপিনাই ঘূৰি ফুৰিলোঁ তেতিয়া মোৰ হেৰি ভাগৰ নালাগিলে আৰু গৰমো নালাগিলে আৰু এইফালে চাওক এইটো মই যে কৈছিলোঁ বান্দৰ এটা আছে মলুৱা বান্দৰ সেইটো হয় আৰু ইয়াতে যে অথনিৰ পৰা ইমান জোৰছে চিঞৰিছে এতিয়া নহয় কিয় কাৰণে গৰম কাৰণে হেৰি আছে